এখন গাঁৱত ৰাজেশ নামৰ এজন মানুহ আছিল য'ত সি বহুত কষ্ট কৰি কিছু টকা গোটাইছিল যাতে সি এখন গাড়ী ল'ব পাৰে আৰু তাৰ ঘৰখন চলাব পাৰে। সেই গাঁওখনতে ৰমেশ নামৰ এজন ব্যক্তি আছিল য'ত সি বহুত চতুৰ আৰু লোভীয়া আছিল। ৰমেশ বহুত লোভীয়া আছিল, নিজৰ লাভৰ কাৰণে বহুত কিবা কিবি কৰিছিল। তাৰ ঠাইত দুখন গাড়ী আছিল য'ত সি এখন নতুনকৈ লৈছিল আৰু এখন পুৰণা গাড়ী য'ত গাড়ীখন বেয়া অৱস্থাত আছিল। ৰাজেশে ৰমেশৰ ওচৰত গাড়ীখন কিনিবলৈ আহিছিল। ৰমেশে ৰাজেশক কৈছিল, এইখন গাড়ী মই 1 লাখ টকাত বেচিম। কিন্তু সেই গাড়ীখন বহুত বেয়া আছিল। ৰাজেশে ৰমেশৰ পৰা 1 লাখ টকা দি গাড়ীখন কিনি নিছিল। ৰাজেশে সেই গাড়ীখন কিছুদিন চলাইছিল, কিন্তু কিছুদিনৰ পিছতেই আৰু বেয়া হৈ গৈছিল। ৰাজেশে গাড়ীখন ভাল কৰিবলৈ খুজিছিল, কিন্তু মেকানিকে কৈছিল এইখন গাড়ী ভাল কৰিবলৈ 1 লাখ টকা লাগিব। ৰাজেশে এইবোৰ শুনি বহুত আচৰিত হৈ গৈছিল। ৰাজেশে বুজি পাইছিল যে ৰমেশে তাক ঠগিলে। ৰাজেশে গৈ ৰমেশৰ ওচৰত আৰু তাক কৈছিল, এইখন গাড়ী মোক নালাগে, তুমি লৈ যোৱা। মোক মোৰ টকা দি দিয়া। তুমি মোক মিছা কথা কৈছা, এইখন একদমেই বেয়া গাড়ী। ৰমেশে কৈছিল, এইখন গাড়ী মই তোমাক বেচি দিছোঁ, মই আৰু নলওঁ। ৰাজেশে গাড়ীখন নিজৰ ঘৰত লৈ যাবলৈ ধৰিছিল। সি ৰাস্তাৰ দিগি লৈ গৈয়ে আছিল। ৰাজেশে এজন মানুহ দেখিছিল। সেই মানুহজনক ৰাজেশে সহায় কৰিছিল। মানুহজনে গম পাইছিল ৰাজেশ বহুত দুখত আছে। মানুহজনে কৈছিল, তুমি যি বিচৰা মই তাকেই দিম। যদি মোক এখন নতুন গাড়ী দি দিয়ে আৰু সেই গাড়ীখন যাতে কেতিয়াও বেয়া নহয়, এইবোৰ হৈ গ'লে মই বহুত আনন্দিত হ'ম। আৰু সেই মানুহজনে আশীৰ্বাদ দি দিছিল আৰু সেই গাড়ীখনক এখন নতুন যাদুৰ গাড়ী বনাই দিছিল। আৰু ৰাজেশে মানুহজনক ধন্যবাদ জ্ঞাপন কৰিছিল। ৰাজেশে এনেদৰে গাড়ীখন চলাই বহুত আনন্দত আছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।